ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়োৱা পাঠ্য বিষয় হ'ল পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। আৰু এই পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠৰ প্ৰথমে গোলাকাৰ দাপোন আৰু এই দাপোনত গঠিত প্ৰতিবিম্বৰ বিষয়ে আমি জানো আহা। গোলাকাৰ দাপোন হৈছে এটা গোলকৰ অংশ বিশেষ, অৰ্থাৎ যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন গোলাকাৰ তাকে গোলকীয় দাপোন বা গোলাকাৰ দাপোন বোলা হয়। এই গোলাকাৰ দাপোন দুই প্ৰকাৰৰ হ'ব পাৰে, অৱতল দাপোন আৰু আনখন হৈছে উত্তল দাপোন। এতিয়া আমি অৱতল আৰু উত্তল দাপোন কি আৰু এই দাপোন দুখনত গঠিত প্ৰতিবিম্বৰ বিষয়ে সবিশেষ জানো আহা। আমি গম পাইছোঁ যে গোলাকাৰ দাপোন হৈছে এটা গোলকৰ অংশ বিশেষ। তাৰমানে অৱতল দাপোনৰ ক্ষেত্ৰত এইটো যদি গোলক বুলি ধৰা হয় তেন্তে এয়া তাৰ এটা অংশ। তেনেদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো এইটো যদি গোলক বুলি ধৰা হয় তেন্তে এয়া তাৰ এটা অংশ। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যাৰ প্ৰতিফলক পৃষ্ঠখন কেন্দ্ৰৰ ফালে মুখ কৰা, অৰ্থাৎ এই চি হ'ল কেন্দ্ৰ আৰু এই কেন্দ্ৰৰ ফালে এই প্ৰতিফলক পৃষ্ঠখন মুখ কৰি আছে আৰু তাৰ বিপৰীত ফাল অৰ্থাৎ বাহিৰৰ ফালে প্ৰলেপ দিয়াটো এনেদৰে দেখুওৱা হৈছে, সেইখনেই হ'ল অৱতল দাপোন। অৰ্থাৎ যি গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ বক্ৰ, অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা, সেইবিলাকক অৱতল দাপোন বোলা হয়। তাৰপিছত আহিল উত্তল দাপোন। এতিয়া এই চিত্ৰখনলৈ চোৱা। এই চিত্ৰখনত প্ৰতিফলক পৃষ্ঠখন বাহিৰৰ ফালে মুখ কৰি আছে আৰু ভিতৰৰ ফালে এনেদৰে প্ৰলেপ দিয়া আছে। এনে দাপোনখনক উত্তল দাপোন বোলা হয়। অৰ্থাৎ যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ, তেনেবোৰ দাপোনক উত্তল দাপোন বোলা হয়। উদাহৰণস্বৰূপে তোমালোকে চামুচ এখন লক্ষ্য কৰিলে কথাখিনি ভালদৰে বুজিব পাৰিবা। চামুচৰ এই ভিতৰৰ দিশে বক্ৰ পৃষ্ঠখন অৱতল দাপোন সদৃশ আৰু বাহিৰৰ দিশে বক্ৰ মানে চামুচখনৰ পিঠি চাইডটো উত্তল দাপোন সদৃশ। এতিয়া তোমালোকে গোলাকাৰ দাপোনত প্ৰতিবিম্ব কেনেদৰে গঠন হয় সেই সম্পৰ্কে জনাৰ আগত কেইটামান সংজ্ঞাৰ অৰ্থ জানি ল'ব লাগিব। সেই সংজ্ঞাকেইটা হ'ল, প্ৰথমে আহিল মেৰু। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলা হয়। অৱতল দাপোনৰ ক্ষেত্ৰত ই দাপোনখনৰ আটাইতকৈ ভিতৰ সোমোৱা এই অংশত অৱস্থিত আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ই দাপোনখনৰ আটাইতকৈ বাহিৰ ওলোৱা এই অংশত অৱস্থিত। মেৰুক সাধাৰণতে পি আখৰেৰে সূচোৱা হৈছে। তাৰপিছত আহিলে ভাঁজ কেন্দ্ৰ। আমি গোলাকাৰ দাপোনৰ সংজ্ঞা কি বুলি পাইছিলোঁ? গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন গোলক এটাৰ এটা অংশ, অৰ্থাৎ এইটো এটা গোলক আৰু এই অংশ প্ৰতিফলক পৃষ্ঠ। তাৰপিছত আহিল এই গোলকটোৰ এইটো হ'ল কেন্দ্ৰবিন্দু আৰু এই কেন্দ্ৰবিন্দুটোৱেই হ'ল গোলাকাৰ দাপোনখনৰ ভাঁজ কেন্দ্ৰ। এতিয়া বুজিব পাৰিলা নহয় গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ কোনটো? এই ভাঁজ কেন্দ্ৰক চি বিন্দুৰে নিৰ্দেশ কৰিছে। এটা কথা মনত ৰাখিবা যে ভাঁজ কেন্দ্ৰ দাপোনৰ অংগ নহয়, ই প্ৰতিফলন পৃষ্ঠৰ বাহিৰতহে অৱস্থিত। তেনেদৰে উত্তল দাপোনৰ ক্ষেত্ৰত এই চি হ'ল ভাঁজ কেন্দ্ৰ। তাৰমানে এইখন অৱতল দাপোন আৰু ইয়াৰ সন্মুখত এয়া চি হ'ল ভাঁজ কেন্দ্ৰ। অৰ্থাৎ অৱতল দাপোনৰ ক্ষেত্ৰত দাপোনৰ সন্মুখত ভাঁজ কেন্দ্ৰ থাকে। তেনেদৰে এই উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰ চি দাপোনৰ পিছফালে থাকে। তাৰপিছত আহিলে ভাঁজ ব্যাসাৰ্ধ। তোমালোকে জ্যামিতিত পাইছিলা বৃত্তৰ কেন্দ্ৰবিন্দুৰ মাজেৰে যোৱা ৰেখাখণ্ডই হ'ল ব্যাস আৰু ব্যাসৰ আধা হ'ল ব্যাসাৰ্ধ, নহয় জানো? ইয়াতো সেই একেই। এইটো যদি গোলক হয় আৰু চি যদি ভাঁজ কেন্দ্ৰ হয় তেন্তে এইডাল হ'ব ব্যাস আৰু পি চি হ'ব ভাঁজ ব্যাসাৰ্ধ। প্ৰকৃততে আমি জানিবলগীয়া কথাটো হ'ল গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলা হয়। পি চি ৰেখাই ভাঁজ ব্যাসাৰ্ধ নিৰ্দেশ কৰিছে আৰু এই পি চি ভাঁজ ব্যাসাৰ্ধক আৰ আখৰেৰে সূচোৱা হয়। এতিয়া আহিল মুখ্য অক্ষ। এই গোলাকাৰ দাপোনখনৰ মেৰু পি আৰু ভাঁজ কেন্দ্ৰ চি, অৰ্থাৎ চি আৰু পিৰ মাজেৰে এডাল ৰেখা কল্পনা কৰা। এই ৰেখাডালকেই মুখ্য অক্ষ বোলা হয়। তাৰপিছত আহিলে মুখ্য ছেদ। এই মেৰু আৰু এই ভাঁজ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা সমতলে গোলাকাৰ দাপোনক যি ৰেখাত ছেদ কৰে
তাক দাপোনৰ মুখ্য ছেদ বোলা হয়। চিত্ৰত MPN বক্ৰৰেখাই গোলাকাৰ দাপোনৰ মুখ্য ছেদ নিৰ্দেশ কৰিছে। তাৰপিছত চাওঁ আহা গবাক্ষ বা ছিদ্ৰ। আমি জানিলোঁ যে গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন মোটামুটিভাৱে গোলাকাৰ, গতিকে পৃষ্ঠৰ পৰিসীমা বৃত্তাকাৰ। এই গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ ব্যাসক মানে এই অংশক তাৰ গবাক্ষ বা ছিদ্ৰ বোলা হয়। এই MN দূৰত্বই দাপোনখনৰ গবাক্ষ সূচাইছে। তাৰপিছত আহিলে মুখ্য ফকাচ। প্ৰথমে অৱতল দাপোনৰ মুখ্য ফকাচৰ বিষয়ে জানো আহা। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ এইডাল মুখ্য অক্ষ আৰু এইবিলাক সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত এই মুখ্য অক্ষৰ ওপৰত দাপোনৰ সন্মুখত অৱস্থিত এটা বিন্দুত অভিসাৰী হয়। এই বিন্দুটোকে অৱতল দাপোনৰ মুখ্য ফকাচ বোলা হয়। আকৌ এই উত্তল দাপোনখনৰ ক্ষেত্ৰত চোৱা, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ অৰ্থাৎ এইডাল মুখ্য অক্ষ আৰু এইবিলাক সমান্তৰাল ৰশ্মি উত্তল দাপোনত প্ৰতিফলন ঘটাৰ পিছত এই মুখ্য অক্ষৰ ওপৰত অৱস্থিত আৰু দাপোনৰ পিছফালৰ এটা বিন্দুৰ পৰা আপাতভাৱে অপসাৰী হোৱা যেন লাগে। এই বিন্দুটোক উত্তল দাপোনৰ মুখ্য ফকাচ বোলা হয়। তেতিয়াহ'লে এই দাপোন দুখনৰ P হ'ল মেৰু, C হ'ল ভাঁজ কেন্দ্ৰ, R হ'ল ভাঁজ ব্যাসাৰ্ধ, এইডাল মুখ্য অক্ষ, MPN হ'ল মুখ্য ছেদ আৰু MN হ'ল গবাক্ষ বা ছিদ্ৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত দুটা নতুন শব্দ পালা, অভিসাৰী আৰু অপসাৰী। অৱশ্যে এই দুটা বুলিয়েই নহয়, এই পোহৰ পাঠটোত আৰু কিছুমান জানিবলগীয়া শব্দ আছে, যেনে সৎ প্ৰতিবিম্ব, অসৎ প্ৰতিবিম্ব, বিবৰ্ধন আদি। আজিতো সময় হৈ গ'ল, গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এই নতুন শব্দবিলাকৰ লগত তোমালোকক চিনাকি কৰাই দিম।